ভাৰ্গৱজ্যোতি দাসৰ কথাৰে কবিতা শিৰোনাম তুমি যেন এজাক বৰষুণ। মঞ্জুৰ ফাগুনৰ পচুৱা চাগে হৃদয়টি কোনত ঠেকা খাইছিল, নিগৰি আহিছিল হৃদয়টি নিস্তব্ধতা মন নিমাত নিজান পৰত য'ত নাছিল কোনো পোৱাৰ আশা, কোনো হেৰুৱাৰ বেদনা, মাথো আছিল এটি মনৰ মাজৰ কল্পনা, এটি কল্পনা। তুমি যেন এজাক মলয়া বতাহ, মোৰ নিথৰুৱা হৃদয়ৰ, মোৰ ভাগৰুৱা মনৰ ঢালি দিয়া তোমাৰ মনৰ বৰষুণ যা। মোৰ দেহত বিলীন হ'ম দুয়ো কল্পনাৰ সিপাৰত, য'ত নীৰৱতা হ'ব শেষ ঠিকনা। তুমি যেন এজাক বৰষুণ। তুমি যেন এজাক মলয়া বতাহ, মোৰ মনৰ, মোৰ প্ৰাণৰ, মোৰ হৃদয়ৰ স্পন্দন তুমি, মাথো তুমি। চিৰজীৱন ৰৈ থাকি তুমি আহিবা এজাক বৰষুণ লৈ, এজাক ধুমুহা হৈ মোৰ এই মন জীৱনৰ হেঁপাহ যোগাবলৈ। তুমি যেন এজাক বৰষুণ।